দিনবোৰ গৈ থাকিল লগে লগে আটাইকেইখন হোষ্টেল সাজু হৈছিল ফ্ৰেছাৰ্ছৰ বাবে। তেজপুৰ ইউনিভাৰ্চিটিত মুঠ 3টাকৈ ফ্ৰেছাৰ্ছ হয়। প্ৰথম ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছ, যিটো আইচ বেংকিং বুলিও কোৱা হয়। দ্বিতীয়তে হোষ্টেল ফ্ৰেছাৰ্ছ আৰু শেষত কমিউনিটি হলত এটা জেনেৰেল ফ্ৰেছাৰ্ছ সকলোৰে বাবে। সন্ধ্যাহঁতৰ ডিপাৰ্টমেণ্টতো সেইদিনা ফ্ৰেছাৰ্ছ হৈ গ'ল। আগবাঢ়ি গৈ ইণ্ট্ৰডাকশ্যন দিয়াৰ বাদে সন্ধ্যাই বিশেষ একো কামত ভাগ লোৱা নাছিল। জুৰিহঁতে অৱশ্যে বিহু নাচিছিল। সন্ধ্যাকো গৈছিল যদিও তাই বিশেষ মন নকৰিলে। কিয় জানো, ডিপাৰ্টমেণ্টটোত এতিয়াও ভয় ভয় এটা লাগিয়ে থাকে তাইৰ। কিন্তু হোষ্টেলত সম্পূৰ্ণ উল্টা। ৰুমমেট বিদিশা হোষ্টেল এডমিট বডিত থকা বাবে সোৱণশিৰিৰ ভিতৰ চৰালৈকে অবাধ গতি সন্ধ্যা। হোষ্টেল ফ্ৰেছাৰ্ছৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছিল বিভিন্ন প্ৰতিযোগিতাৰ। তাৰ ভিতৰত উইং ডেকৰেশ্যন অন্যতম। হোষ্টেলবোৰত 6-7টাকৈ ৰুম লাগি একোটাকৈ উইং হয়। কাৰ উইংটোক কিমান সজাই বৰাই ৰখা হৈছে সেইটোক লৈ প্ৰতিযোগিতাখন। ইয়াকে লৈ যোৱা কেইদিন ধৰি সন্ধ্যাহঁতৰ গাতো তত নাই। কোনোবাই যদি ৰং বিৰং কাগজেৰে উইংবোৰ ভৰাইছে, কোনোবাই আকৌ মৰাৰ পাখিৰে কোঠাবোৰ সজাইছে। মুঠতে কোনো ৰৈ থকা নাই। আজি হোষ্টেলত ফ্ৰেছাৰ্ছ। কোনে পায় ন কইনাৰ দৰে সজাইছে সোৱণশিৰিক। ক্লাছৰ পৰা আহিয়েই গোটেইখন বিয়াঘৰৰ দৰে যেন দেখিছে সন্ধ্যাই। সকলো ব্যস্ত। টাকুৰি ঘূৰাৰ দৰে ঘূৰি আছে প্ৰিফেক্ট দীপাবা, ৰীণা বাহঁত। আগফালে গোটেইখন লাইট লগোৱা মানুহেৰে ভৰি আছে। খুব সুন্দৰকৈ 3মহলীয়া হোষ্টেলটোত ওলোমাই দিছে ৰঙা নীলা লাইটবোৰ। ক্লাছৰ পৰা আহি পোৱাৰ পিছত তাইৰ মূৰত পৰিল এবুৰি দায়িত্ব। সন্ধ্যা, ল'ৰা এটাই প্লাষ্টিকৰ ফুল লৈ আহিব, তোমাৰ তাতে ৰাখি থ'বাচোন, মই আহি সজোৱা মানুহবোৰক দিম। দৌৰা দৌৰিকৈ ওলাই যোৱা ৰীমাবাক দেখি সন্ধ্যাই বিদিশাক সুধিলে, ৰীমাবা ইমান লৰালৰিকৈ কলৈ যায়নো? বিউটি পাৰ্লাৰ চাগে, বিদিশাই হাঁহি মাৰি ক'লে। আচৰিত হৈছিল সন্ধ্যা। ফ্ৰেছাৰ্ছক লৈ ইমান সাজোনকাচোন, সকলোবোৰচোন ঘৰৰে মানুহ। পিছে ৰূপাবাই গেষ্ট লিষ্টখন বিদিশাক খোজোতেহে সন্ধ্যাৰ ফুল ভাঙিল। সোৱণশিৰিৰ উপৰিও অন্য হোষ্টেলসমূহৰ পৰা আন আন ল'ৰা ছোৱালীও ফ্ৰেছাৰ্ছলৈ আহিব। যেন সঁচা অৰ্থত এখনি বিয়াঘৰ। কোনে কয় হোষ্টেল ঘৰৰ পৰা বেলেগ বুলি? এয়াতো এখনি হেঁপাহৰ ঘৰ। এন্ধাৰ হোৱাৰ লগে লগে ৰঙা নীলা লাইটেৰে জিলিকি উঠিল সোৱণশিৰি। লাইট নহয় যেন হোষ্টেলৰ ছোৱালীবোৰৰ মনৰ হেঁপাহবোৰহে জিলিকিছে। লাহে লাহে এজন এজনকৈ মানুহ আহিব ধৰিলে। সোৱণশিৰিৰ কমন ৰুমতে অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। বিদিশাক কৰি দিয়া পচন্দ মতে ৰঙা ৰঙৰ চুৰিদাৰযোৰ পিন্ধিছিল সন্ধ্যাই। আয়ৈ, আজিচোন সোৱণশিৰিত কৃষ্ণচূড়া ফুলিছে। দীপাবাই যাওঁতে চিঞৰি জোকাই থৈ গ'ল সন্ধ্যা। ফ্ৰেছাৰ্ছত জুনিয়ৰৰ বিশেষ কাম দায়িত্ব নাথাকে যদিও সকলোৰে চিনাকি হোৱাৰ বাবে হয়তো সন্ধ্যাৰ ওপৰত কিছুমান কামৰ দায়িত্ব আহি পৰিছিল। ঘৰত কৰাৰ দৰে বিনা দ্বিধাই কৰিছিল তাই। অলপ পাছতে হোষ্টেলৰ ৱাৰ্ডেন মেম সকলো পালেহি। সন্ধ্যাই দেখিলে কালি লগ পোৱা জুপিটাৰ মেমো সিহঁতৰ এছিষ্টেণ্ট ৱাৰ্ডেন। আগবাঢ়ি গৈ মেমক মাতিলে তাত। অঁ, তুমিও ইয়াৰে নেকি? মোৰ ছোৱালীয়ে হ'লা আৰু তুমি। বৰ ধুনীয়া লাগিছে দেই সন্ধ্যা, মূৰত হাত ফুৰাই ক'লে মেমে। মনটো কিবা সতেজ লাগি গ'ল সন্ধ্যাৰ। সঁচাকৈ কিছুমান মানুহে কিদৰে এনেকৈ মৰম কঢ়িয়াই ফুৰে বাৰু। এতিয়ালৈকে অহা গেষ্টখিনিৰ মাজত কফি বিলাই থাকোঁতে হঠাৎ সন্ধ্যাই চিনাকি মাত এটা শুনিলে। ঐ ৰুণ। সন্ধ্যাৰ ঘৰত মতা নাম ৰুণজুন, কিন্তু এইটো নামেৰে ইয়াত তাইক কোনে মাতিলে? দুৱাৰ মুখলৈ ঘূৰি চাই ফূৰ্তিত চিঞৰি উঠিল সন্ধ্যা। ধন্দা তই? পৰিৱেশ পাহৰি ল'ৰাজনক সাৱটি ধৰিলে তাই। সিদ্ধাৰ্থ গোস্বামী, তেজপুৰ ইউনিভাৰ্চিটিৰ এটা জনপ্ৰিয় নাম। সংস্কৃত অধ্যয়ন বিভাগৰ গৱেষক ছাত্ৰ সিদ্ধাৰ্থ সন্ধ্যাৰ মোমাইকৰ ল'ৰা, সম্বন্ধত ককায়েক। নাটককে আদি কৰি ইউনিভাৰ্চিটিৰ বিভিন্ন কাম কাজৰ লগত জড়িত হোৱাৰ বাবে সিদ্ধাৰ্থক চিনি নোপোৱা মানুহ খুব কমহে আছে। ইমান দিনে মোৰ খবৰ এটাও কৰা নাই। ঘৰৰ মানুহক লগ পাই সন্ধ্যা যেন আকৌ ঘৰৰ সৰু ছোৱালীজনীৰ দৰে হৈ পৰিল। নহয়ও, ৰিচাৰ্জৰ কামত ব্যস্ত আছিলোঁ। তথাপিও তোৰ খবৰ যিমান পাৰ লৈছোঁ। তোক এটা ল'ৰাৰ লগত চিনাকি কৰাই দিওঁ, তহঁতৰ ক্লাছৰে। সন্ধ্যাই কাষলৈ চাই দেখে চকুত দুষ্টালিৰ হাঁহি লৈ সন্মুখত থিয় হৈছেহি অভিমান্য। হ'ব, চিনাকি হ'বলৈ বাকী নাই, খঙেৰে কৈ উঠিল সন্ধ্যা। হেই সিদ্ধাৰ্থ দা, I am disappointed দেই।
নতুন কাৰোবাৰ লগত চিনাকি হ'ম বুলিয়ে ইমান সাজি কাচি আহিছিলোঁ। আপোনাৰ ফণীয়েক তেওঁহে, কৈ দিয়ক ফণীয়েকক, আই এম নট ইণ্টাৰেষ্টেড। ইয়াতো সন্ধ্যাক নেৰিলেহি। কোনে জানো মাতে এই অভদ্ৰ স্বভাৱ বুলি উচাত মাৰি আঁতৰি গ'ল সন্ধ্যা। ওলাই আহি বাহিৰতে দীপাবাক পাই কৈ দিলে, ফাৰ্ষ্ট ইয়াৰবোৰক মোক কিয় এলাও কৰিব লাগে? এজনহে আহিছে, তাকো সিদ্ধাৰ্থদাৰ লগত, আৰু তেওঁকনো মানা কৰোঁ কেনেকৈ? লাজ কৰি কথাকেইটা কৈ আঁতৰি গ'ল দীপাবা। সন্ধ্যাৰ পিছে পিছে সিদ্ধাৰ্থ বাহিৰ পালেহি। কি হ'ল তোৰ, এনেকৈ গুচি আহিলি যে? এইডাল মস্ত অভদ্ৰ, প্ৰথম দিনাৰ পৰাই কামুৰি আছিল। চিনাকি কৰাবলৈ আৰু বেলেগ মানুহ নাপালি? জোৰকৈ হাঁহি উঠিল সিদ্ধাৰ্থই। তাৰমানে অভিমন্যুৱে কোৱা সেই সৰু ছোৱালীজনী তয়েই? সিদ্ধাৰ্থৰ কথাত আচৰিত হ'ল তাই। তাক হেনো অভিমন্যুৱে কৈছিল তাইৰ কথা। এজনী খুব মৰম লগা ছোৱালী আহিছে সিহঁতৰ ক্লাছত, একেবাৰে সৰু ছোৱালীৰ দৰে, সেইবাবে জোকাই ভাল লাগে। সি ল'ৰাটোৱে তেনেকুৱা, কিন্তু আচলতে ভাল, খুব ধুনীয়া নাটকো কৰে, মই আগৰ পৰাই চিনি পাওঁ। বুলি আঁতৰি গ'ল যদিও মনতে ভাবিলে তাই, এইটোৱেই তাৰমানে ভালকৈও কয় তাইৰ কথা। ক'ব নোৱাৰাকৈ হাঁহি এটাও সৰিছিল সন্ধ্যাৰ মুখৰ পৰা। লাহে লাহে অনুষ্ঠান আৰম্ভ হ'ল। বিদিশা বাহঁতে জোৰ কৰাত এপাক বিহু নাছিলে সন্ধ্যাই। অনুষ্ঠান চলি থকাৰ মাজতে সিদ্ধাৰ্থই সন্ধ্যাক কাষলৈ মাতি আনিলে। সৌ ছোৱালীজনীয়ে কফি পোৱা নাই, যা দিয়া। ইমানবোৰ ছোৱালী থাকোঁতে তোৰ চকু সেইজনীক যে? দুষ্টালি হাঁহিৰে খিলখিলীয়াকৈ সিদ্ধাৰ্থক জোকালে সন্ধ্যাই। চিচি, দাদাই সোৱণশিৰিৰ বদনাম নহওক বুলি কিবা এটা কৈছে, তেওঁক আকৌ প্ৰত্যেকটো কথাতে বেয়া মিনিং। অভিমন্যু তপতকৈ উত্তৰ। খঙত আঁতৰিহিল সন্ধ্যা। হাতত কফি কাপ লৈ সন্মুখৰ বেয়া হৈ থকা ৰঙীন কাগজকেইখন ঠিক কৰি থকা বাজনীৰ ওচৰ পালেগৈ। এয়া লোৱা কফি। থেংক ইউ বুলি হাঁহি মুখেৰে উত্তৰ দিলে ছোৱালীজনী। তাইৰ নাম শিখা, সোৱণশিৰি হোষ্টেলৰ এডুকেশ্যনত মাষ্টাৰ। সন্ধ্যাৰ জানি ভাল লাগিল, তাইও বিশ্বনাথ চাৰিআলিৰে হয়। লাহে লাহে অনুষ্ঠান শেষ হ'ল। সন্ধ্যাতাৰ ৰিংটো জিকিল প্ৰতিযোগিতাত। সন্ধ্যা হোষ্টেলত আৰু জনপ্ৰিয় হ'ল। যোৱাৰ সময়ত এবাৰ সন্ধ্যাক অকলে পাই অভিমন্যুৱে ফুচফুচাই ক'লে, মিছ বৰুৱা, অলপ বেছিয়েই ধুনীয়া কিন্তু তুমি। থেই বুলি আঁতৰি আহিলেও মনটো ক'ৰবাত ভাল লাগিল তাইৰ। বৰ নিলাজ দেই এই ল'ৰাটো। দুদিন পিছত জেনেৰেল ফ্ৰেছাৰ্ছ। পিছদিনা বনজুইৰ দৰে বিয়পি পৰিছিল খবৰটো। আজি 29 জুলাই, মানে মাজত মাত্ৰ দুদিন। হোষ্টেলৰ ছোৱালীবোৰে ফুৰফুৰাবলৈ লৈছিল। এইবোৰ কাৰণতে ভাল নালাগে। অলপতো টাইম দিয়ক, আমাৰতো মন যায় ফ্ৰেছাৰ্ছ বুলি অলপ ভালকৈ কিবা প্ৰিপেয়াৰ কৰিবলৈ। ইয়াত চব দৌৰা দৌৰিয়ে, নহ'লে 6টাকৈ পৰীক্ষা পাতিবলৈ সময় নিমিলিব। ৰুমমেট বিদিশাই কৈ বুজাইছিল সন্ধ্যাৰ আগত। হঠাৎ ছিনিয়ৰ ৰূপাবা সোমাই আহিল। বিদিশা, তোৰ ৰুমমেটে গান গাই কৈছিল নহয়, তাই গান গাব লাগিব ফ্ৰেছাৰ্ছত। সন্ধ্যা প্ৰিপেয়াৰ হোৱা। কথাখিনি কৈ হুৰমুৰকৈ ওলাই গ'ল ৰূপাবা কালচাৰেল ছেক্ৰেটাৰী হ'বলা। কিন্তু মই এনেকৈ ষ্টেজ প্ৰগ্ৰেম ইমান কৰা নাই বিদিশা, অসহায় হৈ ক'লে সন্ধ্যাই। একো নহয়ও, পাৰিবা তুমি, দুদিন আছে ভালকৈ প্ৰেক্টিছ কৰা। উপায় নাপায় সন্ধ্যাই গান গোৱাৰে সিদ্ধান্ত ল'লে। তই গাব পাৰিবি নাই? চাবি দেই, মানুহ নপলাই যাতে। পিছদিনা ডিপাৰ্টমেণ্টত অফ পিৰিয়ডৰ আড্ডাত অভিমন্যুৱে জোকাবলৈ আৰম্ভ কৰিলে তাই। তাৰ লগত সন্ধ্যাৰ সম্পৰ্কটো ইতিমধ্যে তুমিৰ পৰা তইলৈ সলনি হৈছে। তাইৰ মতে ইমান অভদ্ৰ এটাক তুমি বুলি মাতিবলৈ মনেই নাযায় তাইৰ। বাকী যিয়ে নহওক, সিহঁতৰ এই চুপতিবোৰ বাকীকেইটাই যে খুব এনজয় কৰে সন্ধ্যায়ো বুজি পাইছে। অৱশ্যে গোটেইকেইটাই নহয় চাগে। গাম, তোৰ শুনিবলৈ মন নাই যদি নাহিবি, হ'লতো, চেলাউৰি কোচাই উত্তৰ দিলে সন্ধ্যাই। কাজিয়াখন হয়তো দীঘলীয়াই হ'লহেঁতেন। এনেকুৱাতে শৰ্মা ছাৰ আহি লোৱাত যেনিবা তাতেই ৰ'ল। ফ্ৰেছাৰ্ছৰ দিনা ৰাতিপুৱাৰ পৰা অলপ ভয় লাগি আছিল সন্ধ্যাৰ। তাতে ক্লাছত এই অভদ্ৰটোৱে কিবা বিলাহী চিলাহী নিব লাগিব নেকি বুলি আৰু তাইৰ মূৰটো গৰম কৰি আছিল। 6টা বজাৰ পৰা ফ্ৰেছাৰ্ছৰ কালচাৰেল প্ৰগ্ৰেম আৰম্ভ হোৱাৰ কথা। সিহঁত আটাইকেইটা গৈ কমিউনিটি হলত বহিছিলগৈ। বিহুৰ পৰা ফ্ৰেছাৰ্ছলৈকে এনেই প্ৰগ্ৰেমবোৰ ইয়াতে হয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অডিটৰিয়ামৰ কঠোৰ নিয়মবোৰ ইয়াত প্ৰচলন নহয় বাবে ষ্টুডেণ্টবোৰৰ বাবে কমিউনিটি হলটো বেছি প্ৰিয়।
কত যে চিঞৰ, কত হাত চাপৰিৰ নীৰৱ সাক্ষী চাগে এই হলটো। প্ৰিয়াহঁতৰ হোষ্টেলৰে প্ৰেৰণাই এংকৰিং কৰিছিল। প্ৰথমে এটি গীতেৰে আৰম্ভ কৰিছিল অনুষ্ঠান। সন্ধ্যাৰ চকুৱে বিশেষ কাৰোবাক বিচাৰি থকাটো প্ৰিয়াই যেন ধৰিব পাৰিছিল। লাভ নাই, তেখেত নাহে চাগে, এতিয়ালৈকে অহাই নাই যেতিয়া। এই প্ৰিয়াজনীও যে দুদিনতে খুব বুজি পোৱা হৈছে তাইক। কৃত্ৰিম খং দেখুৱাই সন্ধ্যাই কৈ উঠিল, আমি কাৰোলৈকে ৰৈ থকা নাই দেই। আৰু এটা ডেন্স প্ৰগ্ৰেমৰ পিছতে সন্ধ্যাৰ গান। ইউনিভাৰ্চিটিত প্ৰথম প্ৰগ্ৰেম বাবে তাই এই সময়খিনি ধৰি ৰাখিব খোজে মোবাইলৰ কেমেৰাত। সেইবাবে প্ৰিয়াক লগ ধৰিলে। ব'ল না, অলপ আগৰ পৰা মোৰ মোবাইলটোৰ ৰেকৰ্ডিংটো কৰি দিবি। যা, নোৱাৰোঁ দেই। অকলে থিয় হৈ ৰেকৰ্ডিং কৰিবলৈ অভিমান্যক কওঁ। একেই ছাতে নাযাওঁ বুলি ক'লে প্ৰিয়াই। এইজনীও যে বৰ লাজতাইৰ। উপায়ন্তৰ হৈ তাই অভিমান্যুকে কুটুৰিলে। ব'ল না প্লিজ, এটা চৰ্তত যাব পাৰোঁ। তাৰ চকুত সেই দুষ্টালিৰ চাৱনি। কি চৰ্ত ক? এংকৰিং কৰি থকা ছোৱালীজনীৰ লগত মোক চিনাকি কৰাই দিবি। এনেকুৱা অভদ্ৰ বাৰু ই। বেলেগ সময়ত হোৱা হ'লে বৰ ভালকৈ জাৰিলে হয় ইয়াক, কিন্তু এতিয়া জোকাই ল'লে নিজৰে ক্ষতি। হ'ব দে, দিম, ব'ল এতিয়া। প্ৰিয়া জুৰিহঁতক তাতেই এৰি সন্ধ্যা আৰু অভিমন্যু আগুৱাই গ'ল আগফালে। হঠাৎ অভিমন্যুৰ ফোনটো বাজি উঠিল। কোৱা। নাই, এটা প্ৰগ্ৰেমৰ পিছতে হ'ব আৰু। প্ৰিয়াহঁত পেছত আছে, মই এইৰ লগত আগলৈ আহিছোঁ। ৰেকৰ্ডিং কৰি দিব লাগে বোলে। অ'কে। আহা। ফোনটো কাটি থ'লেহি। ইতিমধ্যে সিহঁত পাইছিলগৈ। ছাউণ্ড বক্সটোৰ ওচৰতে অভিমন্যুক এৰি গ্ৰীণ ৰুমলৈ সোমাই গৈছিল সন্ধ্যা। অলপ পাছতে প্ৰগ্ৰেম থকাৰ পাছত তাইৰ মনত এটা প্ৰশ্নই দোলা দিছিল। অভিলে ফোনটো কোনে কৰিছিল বাৰু?